নমস্কাৰ, মোৰ নাম শ্ৰী হিতাপতি কাশ্যপ। পোনপ্ৰথমে মই সকলোকে পবিত্ৰ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি 5 ছেপ্টেম্বৰ। আজি আমাৰ সকলোৰে বাবে এটা বিশেষ দিন। এই দিনটোত এজন সুশিক্ষক, ৰাজনীতিবিদ, দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। তেওঁৰ জন্ম হৈছিল এখন তিৰুপতি নামৰ চহৰত। তেওঁৰ দেউতাকৰ নাম সৰ্বপল্লী বীৰস্বামী আৰু মাকৰ নাম সীতাম্মা। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষক হৈছে আমাৰ সমাজৰ ৰাজ আৰু স্বৰূপ। শিক্ষকসকল আমাৰ মা-দেউতাৰ দৰে, সকলো সময়তে আমাৰ ওপৰত নজৰ ৰাখে। শিক্ষক দিৱস সকলো স্কুল-কলেজতে উদযাপন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে এই দিৱসত শিক্ষাগুৰুসকলৰ বাবে নানা ধৰণৰ নাচ-গান, খেল-ধেমালি কৰি এই পবিত্ৰ দিৱসটো পালন কৰে। ছাত্ৰ-ছাত্ৰীসকলে এই দিৱসটোত শিক্ষাগুৰুসকলক সন্মান সহকাৰে নানা ধৰণৰ উপহাৰ দিয়ে। আমাৰ জীৱনৰ পথ প্ৰদৰ্শক হোৱাৰ বাবে মই সকলো শিক্ষাগুৰুকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ।